জিএসপিৰ নেতা হ'ল আপোনাৰ আলফাৰ নেতা আৰু BLTৰ নেতা হ'ল হাগ্ৰামা মহিলাৰী মানে নেতা এজন। গতিকে এই দুজনক বিদায় দি মানে ছাত্ৰ নেতা এজন মানুহক ৰাইজে এইবাৰ ৱেলকাম কৰিছে। প্ৰমোদ বড়ো জিন্দাবাদ, EPPL জিন্দাবাদ। এই কথাটো হাগ্ৰামা মহিলাৰীৰ কথা নহয়, এইটো তেওঁৰ ব্ৰেইনৰ কথা নহয়, এই কথাটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা শুনি শুনি কোৱা কথাটো। প্ৰমোদ বড়োৰ কথাটো তেওঁ নকল কৰি কৈ আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আমি যদি এইবাৰ চৰকাৰ কৰিব পাৰোঁ তেনেহ'লে বিটিআৰবাসী সকলো জনগণক আমি ভূমি অধিকাৰটো দিম। এই কথাটো শুনাৰ লগে লগে হাগ্ৰামাও কৈ আছে মই দিম। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে যে বিটিআৰবাসীত আমি এইবাৰ চৰকাৰ কৰিলে এটা শান্তিৰ বাতাবৰণ আনিম। সেই কথাটো শুনি কেনে হাগ্ৰামা মহিলাৰীও কৈ আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই যি কথাবোৰ কৈ আছে সেই কথাটো নকল কৰি হাগ্ৰামা মহিলাৰী কৈ আছে। হাগ্ৰামা মহিলাৰ যদি দম আছে ইমান 15 বছৰ কিয় কোৱা নাছিল এইবোৰ কথা? এই কথাটো আপোনালোকে ৰাইজে বুজি পাইছেনে নাই? সকলো ৰাইজে বুজি পাইছে। যদি হাগ্ৰামা মহিলাৰী সঁচাকৈ এইবিলাক কাম কৰিলে হয় তেনেহ'লে এই 15 বছৰৰ ভিতৰত তেনেহ'লে প্ৰতিশ্ৰুতি দিলা হয়। এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাত শিকি মানে তেওঁ কৈ আছে আৰু তেওঁক মই আহ্বান জনাওঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাত আহি তেওঁ বহুত মানে পৰামৰ্শ নিয়াৰ মানে প্ৰয়োজন আছে বুলি মই ক'ব বিচাৰোঁ। তেখেতে যাতে মাজে সময়ে আহি ইণ্টাৰনেলি হিচাপে আহি যাতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা কিছুমান পৰামৰ্শ নিয়ে তাৰ কাৰণে তেওঁক মই আহ্বান জনালোঁ। আজি চাগাৰো আমাৰ এই ধনশিৰি সমষ্টিৰ কেণ্ডিডেট ৰুজু গৌৰৱ মুছাহাৰী ৰাইজৰ দুৱাৰে দুৱাৰে ভোট ভিক্ষা খুজিব যোৱাৰ প্ৰয়োজন নাই। ৰাইজে ভাবি লৈছে ৰুজু গৌৰৱ মুছাহাৰী এজন ভাল কেণ্ডিডেট। তেওঁ বড়ো ৰাইজৰ কাৰণে বা সকলো বিটিআৰবাসী সকলো ৰাইজৰ কাৰণে এটা ভাল চিন্তা কৰিছে। সেইকাৰণে ভোটাৰ ৰাইজে ৰুজু গৌৰৱ মুছাহাৰীক বিচাৰি আহিছে। আজিৰ তাৰিখত মই ক'ব পাৰোঁ ধনশিৰি সমষ্টিত ৰুজু গৌৰৱ মুছাহাৰী আনকণ্ঠত জিকি যাব, ইয়াতে কোনো ধৰি ৰাখিব নোৱাৰে। আৰু বিটিআৰবাসীত এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে 28ৰ পৰা 32টা চিট লৈ এইবাৰ যে চৰকাৰ গঠন কৰিব এইটো ছিল সত্য কথা। ইয়াক কোনেও ৰাজনীতিক ধৰি ৰাখিব নোৱাৰে। হয়, মিঠাৰাম বসুমতাৰী তেখেতে BPFৰে এজন কেণ্ডিডেট, কিন্তু তেওঁ মানে ভ্ৰষ্টাচাৰক লৈকে বহুত দুৰ্নীতি তেওঁ কৰি গৈছে। যাৰ কাৰণে সেই দুৰ্নীতিবোৰ গাপ দিয়াৰ কাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াই ইণ্টাৰনেলি হিচাপে তেওঁক ফিল্ডত এৰি দিলে। ফিল্ডত এৰি দি তেখেতে ভিতৰুৱা হিচাপে ফাইনেন্সিয়েলি হেল্প কৰি গৈ আছে। সেইকাৰণে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা ওলাই আহি মিঠাৰাম বসুমতাৰী ডাঙৰীয়াই আমাৰ বদৰুদ্দিন আজমল ভাইৰ AIUDFৰ টিকেট লৈ আজি মুছলমান ৰাইজৰ মাজত সোমাই গৈছে। এই কথাটো মুছলমান ৰাইজে কেতিয়াও বিশ্বাসত নলয়, এইটো চিৰ সত্য কথা। আজি আপোনালোকৰ মিডিয়াৰ যোগেদি মই সকলো মুছলমান ভাইসকলক ক'ব বিচাৰোঁ ধনশিৰি সমষ্টিৰ যে মিঠাৰামক আপোনালোকে কেতিয়াও প্ৰশ্ৰয় নিদিব। তেওঁ যদি আজি আমাৰ বদৰুদ্দিন আজমল ভাইৰ AIUDFৰ হৈ আছে, জিকাৰ লগে লগে তেওঁ হাগ্ৰামাৰ ভৰিত ফুল জল দিব বুলি মই ক'ব পাৰোঁ। এইটো সঁচা কথা। গতিকে তেখেতক ভোট দিয়াৰ পৰা আপোনালোকে বিৰত থাকক। যেতিয়া আমি শান্তিৰ বাতাবৰণ এটা BTCত আহি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে, আপোনালোকে ক'তো চিন্তা নকৰি মানে ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ ৰুজু গৌৰৱ মুছাহাৰীক জিকাব বুলি মই আজি আপোনালোকক আহ্বান জনালোঁ।